নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি আমি আহিছো জাজি আমগুৰিৰ জৰাবাৰী সত্ৰৰ নিচেই কাষতে থকা মুখা ভাণ্ডাৰলে আৰু আমি আজি এটা বিশেষ উদ্দেশ্য লৈ আহিছো উদ্দেশ্যটো পাছত বাও সুব্ৰতদাই বৰ্ণনা কৰিছে কি কাৰণে আহিছো আৰু তেৱে কিছুমান ভিডিঅ ধৰি ৰাখিছিলে সেইখিনিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো বহুত ধুনীয়া মুখা ভাণ্ডাৰ এভাগলৈ আহিছো ভিডিঅটো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলো জৰাবাৰী সত্ৰৰ নিচে কাষত থকা আমাৰ অসমৰ এজন জ্যেষ্ঠ মুখাশিল্পী প্ৰদীপ হাজৰিকাদেৱৰ ঘৰত তো আমি মুখাবিলাক দেখুৱাইছোঁ কি সুন্দৰ সুন্দৰ মুখা আছে ইয়াত এই ভাগ এভাগ আসন গুৰু আসন যিভাগ সম্পূৰ্ণ পকাৰে নিৰ্মাণ কৰা হৈছে হয়তো ক'ৰবাত দিবলগীয়া আছে তো তাৰ বাবে নিৰ্মাণ চলি আছে অতি সুন্দৰ কাম কৰিছে চকচোন কিমান ধুনীয়া হৈছে এখন ভাগ তাৰ ফুলৰ কাম আৰু ৰঙৰ কাম অতি নিখুঁত আৰু সেই ভাগলৈ হৈছে পুতনাৰ মুখা এই পুতনা মুখা ভাগ বিভিন্ন সময়ত ভাইৰেলো হৈছে অসমৰ বিভিন্ন ইউটিউব চেনেলত এই মুখা ভাগ দেখিছে আপোনালোকে সেই ভাগ হ'ল গৰুণ্ডৰ মুখা আৰু বিভিন্ন মুখা ইয়াত মুখাৰ কাম চলি আছে আৰু বিভিন্ন মুখা আছে তো বলকচোন আৰু কি কি মুখা আছে এবাৰ চামগৈ বলক এয়া মই লোকৰ ইউটিউব চেনেলৰ কাৰণে ভিডিঅ' বনাই আছোঁ তো সেইকাৰণে কথাত কেতিয়াবা ভুল হৈ যাব পাৰে এয়া আমাৰ ইউটিউব চেনেলৰ যি স্বত্বাধিকাৰ আছে স্বত্বাধিকাৰৰ বোৱাৰী ৰশ্মিয়ে মুখাৰ কামৰ বোজ লৈ আছে এয়া সুন্দৰকৈ গায়ন বায়ন নিৰ্মাণ চলি আছে গায়ন বায়নৰ হয়তো ক'ৰবাত যাব এয়া তো পকাৰ মুখা নিৰ্মাণ চলি আছে আমাৰ লাদেন পূৰা লাগি আছে গৰু বনাই আছে গৰুৰ মুখ সেইখন গৰুৰ মুখা বনাই আছে তো ই মুখা বনোৱাই নহয় মুখা চলোৱাটো অসমৰ এজন ভাল শিল্পী লাদেন বুলি ক'লে চবেই চিনি পায় তাৰ ভাল নামটো লক্ষ্য তাৰপাছত সেয়া আমাৰ মনদ্বীপে হেৰি মুখা চাই আছে কেনেকুৱা হ'ব কি কৰিব প্ৰদীপ দাই দেখুৱাই আছে এইটো প্ৰদীপদাৰ ল'ৰা তো আমি অহাৰ উদ্দেশ্যটো আছে আজি এনেকুৱা অহা উদ্দেশ্যটো হ'ল যিহেতু আমাৰ মনদ্বীপৰ ঘৰৰ পৰা মানে এখন ভাওনা আগবঢ়াইছে ভাওনাখনত তেওঁলোকে লগতে এভাগ বৰাহৰ মুখা নামঘৰলৈ দান কৰিব আৰু সেই ভাগত মানে কথা পাতিবলৈ সেইবাবে আহিছিলোঁ প্ৰদীপদাৰ ঘৰলৈ তো তাৰ কথা ইতিমধ্যে শেষ হৈছে তাৰপাছত প্ৰদীপদাৰ যিটো মানে ৱৰ্কশ্বপ আছে কৰ্মশালা সেইটোত আমি সোমাই পেলাই চাইছোঁ বিভিন্ন ধৰণৰ বস্তুবিলাক মুখাত চেফ দি আছে